নমস্কাৰ মই পৰম্পৰা স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কৰোণা ভাইৰাছ ইণ্ডিয়াত দ্ৰুতগতিত বৃদ্ধি পাই আছে আৰু আপোনালোকে কেতিয়াবা ভাবিছেনে যে কিয় এই ভাইৰাছবিধৰ ভেকচিন উলিয়াব পৰা নাই? আজি মানুহে ইমান অদ্ভুত আৱিষ্কাৰ কৰি ওলাইছে এই পৃথিৱীত, কিন্তু কিয় এই ভেকচিনবিধ উলিয়াব পৰা নাই? আৰু কিয় আমাৰ গভৰ্ণমেণ্টে হাতযোৰ কৰি কৈ আছে যে ঘৰতে থাকক, ছেফ থাকক বুলি আমাক? তেতিয়াহ'লে এই ভিডিঅ'টিৰ মাজেৰে মই আপোনালোকক এইখিনিয়ে ক'বলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক ভিডিঅ'টিৰ মাজত। আপোনালোকে হয়তো জানে যে কৰোণা ভাইৰাছৰ উৎপত্তি চাইনাৰ ইউহান চহৰৰ পৰা হৈছে। এই ভাইৰাছবিধ এইকাৰণে ভয়ংকৰ নহয় যে ইয়াৰ দ্বাৰা মানুহ মৰি আছে। এই ভাইৰাছবিধ এইকাৰণে ভয়ংকৰ যে ইয়াৰ ট্ৰেন্সমিশ্যন স্পীড বহুত বেছি, মানে ই খুব কম সময়ৰ ভিতৰত বহুত বেছি মানুহৰ মাজত বিয়পি পৰিব পাৰে। ধৰি লওক মোৰ গাত আজি কৰোণা ভাইৰাছ আছে আৰু মই যদি হাঁচি বা কাহি দিওঁ আৰু তাৰপিছত যদি মই কোনো বস্তু স্পৰ্শ কৰোঁ, মানে যিকোনো বস্তু ধৰক পইচা হওক বা আন কোনো ধৰণৰ বস্তু, আৰু সেই বস্তুবিধ যদি আন কোনো মানুহে যদি স্পৰ্শ কৰে, তেতিয়াহ'লে সেই মানুহজনৰো কৰোণা ভাইৰাছ হোৱাৰ 95% চান্স থাকিব। আৰু সেইকাৰণে আজি সকলোফালে লকডাউন হৈ আছে যাতে এই মানুহৰ মাজত বিয়পি পৰিব নোৱাৰে। এতিয়া ই বিয়পে কেনেকৈ? এই ভাইৰাছবিধ যিজন মানুহৰ তাত থাকে সেই মানুহজনৰ পৰা বেলেগ বেলেগ মানুহলৈ বিয়পি থাকে আৰু ই আমাৰ শৰীৰৰ চকুৰে, নাকেৰে আৰু মুখেৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। ই আমাৰ শৰীৰৰ ভিতৰত যায়, যিটো আমাৰ হাওঁফাওঁ, আমি উশাহ নিশাহ লওঁতে আমাৰ হাওঁফাওঁটো সৰু সুৰা ডাঙৰ হয় আৰু সেই হাওঁফাওঁতে ই এটেক কৰে আৰু আমাৰ হাওঁফাওঁটো ফ্ৰিজ কৰি দিয়ে। তাৰপিছত যেতিয়া আমি উশাহ লওঁ তেতিয়া হাওঁফাওঁটো ফুলিব নোৱাৰিব আৰু অক্সিজেন আপোনাৰ শৰীৰত যাব নোৱাৰিব, আৰু যিয়ে আপোনাৰ ৰেছপিৰেটৰী ছিষ্টেম মানে শ্বসন তন্ত্ৰটো ফেইল কৰি দিব, যিটো আপোনাৰ মৃত্যুৰ কাৰণেও হ'ব পাৰে। এই ভাইৰাছটোৰ পৰা আপোনালোকে কেনেকৈ বাচিব? যিবিলাক মানুহৰ ক'ভিড পজিটিভ ওলাইছে তেওঁলোকৰ ওচৰত নাযাব। যিটো লকডাউন দিয়া হৈছে সেইটো বহুত ভাল কৰিছে, কিয়নো যিমানে মানুহৰ লগত সংস্পৰ্শলৈ আহিব সিমানে বেছিকৈ মাল্টিপ্লাই হৈ থাকিব। এই কথাটো বুজিবৰ কাৰণে এটা সৰু এক্সাম্পল দিওঁ। ধৰি লওক মোৰ লগত এটা লেপটপ আছে আৰু এই লেপটপত মই এটা পেন ড্ৰাইভ ভৰাম আৰু সেইকাৰণে মই এণ্টিভাইৰাছ এটা লগাই লওঁ যাতে সেই পেন ড্ৰাইভটো স্কেন কৰিব পাৰে আৰু যদি ভাইৰাছ থাকে তেতিয়াহ'লে ই ডিলিট কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ শৰীৰতো এনেকুৱাই হয়। আমাৰ শৰীৰত ইমিউন ছিষ্টেমে থাকে যিটোৱে বেক্টেৰিয়া, ভাইৰাছৰ পৰা আমাৰ শৰীৰটো বচাই ৰাখে। যেনেদৰে আমাৰ লেপটপৰ এণ্টিভাইৰাছটো আমি সদায় আপডেট কৰি থাকিব লাগে যাতে যিবিলাক নতুন ভাইৰাছ আছে তাক বুজিব পাৰে আৰু তাক প্ৰতিৰোধ কৰিব পাৰে। এই ছেম কথাখিনি আমাৰ কৰোণা ভাইৰাছৰ লগতো হৈছে। এইটো এটা নতুন ভাইৰাছ হয় আৰু আমাৰ শৰীৰটোৱে এইটো নাজানে যে ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। সেইকাৰণে আমাৰ ইমিউন ছিষ্টেমে সময় লৈ আছে এই ভাইৰাছটো বুজিবৰ কাৰণে বা এই ভাইৰাছটোৰ লগত যুঁজিবৰ কাৰণে। যেতিয়া এটা ভাইৰাছ আমাৰ শৰীৰৰ ভিতৰত যায় তেতিয়া আমাৰ শৰীৰটোৱে এটা এণ্টিবডি বনাই লয়, যিটো বনোৱা হোৱাৰ পিছত ভাইৰাছটোৰ লগত এটেক কৰি সেই ভাইৰাছটো খতম কৰি দিয়ে। কিন্তু এই যিটো নতুন ভাইৰাছ আহিছে মানে কৰোণা, ইয়াৰ এণ্টিবডি বনাওঁতে আমাৰ শৰীৰৰ কিছু সময়ৰ প্ৰয়োজন হৈছে, অতি কমেও 8 পৰা 10 দিনলৈ। 50 বছৰ বয়সৰ ওপৰৰ মানুহ আৰু সৰু ল'ৰা ছোৱালীৰ ইমিউন ছিষ্টেমটো ইমান ষ্ট্ৰং নহয়, মানে ল' হয়, আৰু সেইকাৰণে এণ্টিবডি বনাওঁতে কিছু সময়ৰ প্ৰয়োজন হয়। আৰু এই কৰোণা ভাইৰাছৰ যিটো টাৰ্গেট হয় মানে আমাৰ হাওঁফাওঁটো, তাত সি এটেক কৰে আৰু সেইকাৰণে বয়সীয়াল আৰু সৰু ল'ৰা ছোৱালীৰ মৃত্যু বেছিকৈ হৈ আছে। আৰু এটা ডাঙৰ কুৱেশ্যন হয় যে কৰোণা ভাইৰাছৰ ভেকচিন কেতিয়া ওলাব? ভেকচিন বনোৱা কামটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। পোনপ্ৰথমে ভাইৰাছটোৰ নমুনা সংগ্ৰহ কৰে আৰু তাক নিউট্ৰেলাইজ কৰিব যাতে কোনোবা তাত দিলেও তাৰ কোনো ইফেক্ট নহয় আৰু যাতে তাৰ এণ্টিবডি বনাব পাৰে। পোনপ্ৰথমে এনিমেলৰ ওপৰত এক্সপেৰিমেণ্ট কৰা হয় আৰু এনিমেলৰ পৰা এণ্টিবডি বাহিৰ কৰি আৰু বেলেগ বেলেগ এনিমেলৰ ওপৰত ৰিচাৰ্চ কৰে আৰু এনেকৈ বহুতো ৰিচাৰ্চ কৰা হয়। কিন্তু এতিয়া কৰোণা ভাইৰাছ ইমান বেছি ভয়ানকভাৱে বিয়পি পৰিছে যে এনিমেলৰ ওপৰত কৰা এক্সপেৰিমেণ্টটো স্কিপ কৰি দিছে, মানে ডাইৰেক্ট হিউমেনৰ ওপৰত এক্সপেৰিমেণ্ট চলি আছে এতিয়া। আৰু তাৰপিছত এণ্টিবডি তৈয়াৰ হ'ব আৰু সেই এণ্টিবডিটো বেলেগ বেলেগ মানুহৰ ওপৰত
টেষ্ট কৰিব আৰু তাৰ পিছত চাব যে কিবা ছাইড ইফেক্ট আছে নেকি বা বেলেগ কিবা বেমাৰ হ'ব নেকি এই ভেকচিনটোৰ পৰা। এনেকৈ বহুতো এক্সপেৰিমেণ্ট কৰিব আৰু এইবিলাক কৰোঁতে মিনিমাম 1 year মানে এবছৰ লাগিয়ে যায় আৰু তাৰ পিছত ই এপ্ৰুভ হয় আৰু তেতিয়াহে মাৰ্কেটলৈ আহে। এটা সম্পূৰ্ণ প্ৰট'কলৰ মাজেৰে এটা ভেকচিন মাৰ্কেটলৈ আহে। সেইকাৰণে ভেকচিন বনাওঁতে বহুত সময়ৰ প্ৰয়োজন হয় আৰু নৱেম্বৰ 2020লৈকে সকলো লেবৰেটৰীকে টাইম দিয়া হৈছে এই ভেকচিনটো বনাবলৈ, কিন্তু সিহঁতে কৈছে যে 2021 জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ আগত ইয়াৰ ভেকচিন ওলোৱাটো প্ৰায় অসম্ভৱ। সেইকাৰণে আপোনালোকে এতিয়া ঘৰতে থাকক আৰু ছেফ থাকক আৰু লকডাউন মানি চলক, কিয়নো ভেকচিন প্ৰস্তুত হ'বলৈ গোটেই টেষ্টসমূহ কৰিবলৈ ভালেখিনি সময়ৰ প্ৰয়োজন হ'ব। আৰু মোৰ ফালৰ পৰা আপোনালোকে এটাই ৰিকুৱেষ্ট যে আপোনালোকে ঘৰতে থাকক আৰু ছেফ থাকক। আৰু এই 21 দিনৰ লকডাউনত আপোনালোকে কিবা নতুন শিকক, নিজৰ স্কিলছ ডেভেলপ কৰক, কিয়নো আপোনালোকে এতিয়া সম্পূৰ্ণভাৱে ফ্ৰী। না স্কুল, না কলেজ আৰু না অফিচ। এই মেমে বনাই ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰি ফেক নিউজ শ্বেয়াৰ কৰি একো লাভ হৈ থকা নাই। চ' এই টাইমখিনি এটলিষ্ট আপোনালোকে ইউটিলাইজ কৰক, কিয়নো এই পৃথিৱীখন এতিয়া ৰৈ আছে। চ' এনেকুৱা কিবা কাম কৰক যাতে আপোনালোকৰ ভৱিষ্যত সুনিশ্চিত হয়। তেনেহ'লে আকৌ এটি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈ বিদায়। জয় হিন্দ।